নমস্কাৰ, মই অমিয়া শৰ্মা এডুকেশ্যন 01 ইউটিউব চেনেলৰ গ্ৰন্থ সান্নিধ্য সুবাস অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু এই অনুষ্ঠানৰ পৰিচালক প্ৰকাটিক মহাবিদ্যালয়ৰ প্ৰবক্তা অপূৰ্বৰঞ্জন দত্তলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজি মই আপোনালোকৰ আগত এখন গ্ৰন্থৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ। গ্ৰন্থখন হ'ল আইদেউ সন্দিকৈ। লিখক শোভন চন্দ্ৰ শইকীয়া। তেখেতে এই আইদেউ সন্দিকৈ গ্ৰন্থখনত আইদেউ সন্দিকৈৰ ওপৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। আমি আইদেউ সন্দিকৈৰ বিষয়ে পঢ়িবলৈ পাইছোঁ যদিও এইখন গ্ৰন্থৰ যোগেদি যথেষ্টখিনি কথা জানিব পাৰিছোঁ। আইদেউ সন্দিকৈ নজনা মানুহ খুব কমেই আছে। তেখেতৰ জন্ম হৈছিল 1920 চনৰ চ'ত মাহত। কমাৰগাঁও পানীদিহিঙীয়া গাঁৱত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল নীলকান্ত সন্দিকৈ, মাতৃ মা লক্ষী। সৰুৰে পৰা গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ বাবে আইদেউ সন্দিকৈ আছিল সহজ সৰল মনা এগৰাকী নিৰ্জু ছোৱালী। গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হৈ বাহিৰৰ সমাজখনৰ বিষয়ে বিশেষভাৱে তেখেতে জনা নাছিল। এই আইদেউ সন্দিকৈয়ে কেনেকৈ সময়ত গৈ চিত্ৰনাট্য জগতৰ এগৰাকী বিখ্যাত তাৰকা হ'ল সেয়া সঁচাকৈ শলাগিবলগীয়া। কিয়নো এই সময়ত আমাৰ সমাজত বৰ বান্ধোন আছিল। বিশেষকৈ অসমীয়া ছোৱালী বাহিৰলৈ ওলোৱাটো দূৰৰ কথা, বাহিৰা মানুহৰ লগত কথা বতৰা পতা এনেকুৱা কিছুমান বাধা আছিল। কিন্তু সেই সময়তে ওলাই যোৱা আইদেউ সন্দিকৈ, মোহিনী ৰাজকুমাৰী এইসকলৰ নাম আমি উল্লেখ কৰিব লাগিব, তেখেতসকলৰ শলাগ ল'ব লাগিব। কিন্তু আইদেউ সন্দিকৈ কেনেকৈ ওলাই যাবলৈ পালে সেই কথাও আমি গ্ৰন্থখনত পঢ়িবলৈ পাইছোঁ। সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া জয়মতী কথাছবিখনৰ কাৰণে অভিনেতা অভিনেত্ৰী সংগ্ৰহ কৰি আছিল। বিশেষকৈ জয়মতীৰ চৰিত্ৰটো ৰূপায়ণ কৰিবৰ কাৰণে তেখেতে ছোৱালী বিচাৰি পোৱা নাছিল আৰু সেইকাৰণে সেই সময়তে গোলাঘাটৰ ডিম্ব বৰগোহাঁই আইদেউ সন্দিকৈ সম্বন্ধীয় ককায়েক এজনক দায়িত্ব দিছিল আৰু তেখেতে ছোৱালী বিচাৰি নাপায়, উপায় নাপায় আইদেউ সন্দিকৈকে ঘৰৰ পৰা উলিয়াই নিবলৈ বাধ্য হৈছিল। আইদেউ সন্দিকৈক নিওঁতে ফুচলা নিব লগা হৈছিল, কিয়নো তেখেতে ঘৰৰ পৰা ক'লৈকো যাবলৈ মন নকৰিছিল। আৰু তেতিয়া ডিম্ব গোহাঁয়ে তেখেতক জাহাজ দেখিছেনে নাই, জাহাজ দেখুৱাবলৈ নিম এনেকুৱাবিলাক কথাৰ ফুচলাই নি জাহাজ দেখুৱাবলৈ বুলি উলিয়াই লৈ গ'ল আৰু সেই জাহাজতে নি আইদেউ সন্দিকৈক জ্যোতিপ্ৰসাদ আগৰৱালাই লগ লগাই দিলেগৈ। জ্যোতিপ্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈক দেখি ভাল পালে। এগৰাকী সুন্দৰ সুঠাম আহোম যুৱতী, জয়মতীৰ কাৰণে উপযুক্ত। তেখেতে ভাল পাই বিষয়টো ক'লে যে জয়মতীৰ চৰিত্ৰ অভিনয় কৰিব লাগিব। আইদেউ সন্দিকৈ কান্দি কাটি বাউল, তেওঁ কোনো পধ্যে অসমীয়া ছবি জগতত অভিনয় নকৰে, ঘৰলৈ ঘূৰি আহিব লাগে বুলি কন্দা কটা লগা। কিন্তু সেই সময়তে জ্যোতিপ্ৰসাদে নানা ৰহণ নানা ফুচুলাই তেওঁক জয়মতী কৰিবলৈ বাধ্য কৰালে, নিজে প্ৰশিক্ষণ দিলে, প্ৰশিক্ষণ দি জয়মতী কৰিবলৈ বাধ্য কৰালে আৰু শেষত তেওঁ জয়মতী কৰিবলৈ বাধ্য হ'ল আৰু প্ৰশিক্ষণত তেওঁ ভালকৈ শিকি লৈ জয়মতী নাটৰ জৰিয়তে নিজকে প্ৰখ্যাত হিচাপে গঢ়ি তুলিবলৈ সুবিধা পালে। জয়মতী ভাও কৰিবলৈ যাওঁতে আইদেউ সন্দিকৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। কিয়নো মই কৈছোঁ আগতে যে আমাৰ সেই সময়ত সমাজৰ বান্ধোন আছিল। ছোৱালী কুমাৰী কালতে বিয়া হ'ব লাগিছিল আৰু কুমাৰী কালত বিয়া নহ'লে কোনেও বিয়া নকৰাইছিল। আইদেউ সন্দিকৈ সময়ত 13 বছৰ বয়সৰ ছোৱালী আৰু তেওঁক নি যেতিয়া চিনেমা জগতত ভৰ্তি কৰোৱা হ'ল তেতিয়া তেওঁ সেইবোৰত লাগি থাকোঁতে তেওঁৰ বয়স পাৰ হৈ গ'ল আৰু সেইকাৰণে যেতিয়া সেই চিনেমা কৰোঁতেই জয়মতীক তেওঁ এবাৰ বঙহৰদেউ এবাৰ স্বামী সম্বোধন কৰিছিল গদাপানীক। তাৰ কাৰণে সমাজে তেওঁক এঘৰীয়া কৰিলে আৰু তেওঁৰ পৰিয়ালটোক, তেওঁৰ দেউতাক পিতৃ মাতৃ সকলোকে সমাজৰ পৰা এঘৰীয়া কৰিলে। এই কথাত আইদেউ সন্দিকৈৰ মনত বৰ দুখ লাগিল। আনকি যেতিয়া অভিনয় জগতৰ পৰা ঘূৰি আহি গেটৰমুখ পাইছে তেতিয়াও তেওঁ ঘৰত সোমাবলৈ নিদিলে যে সম্পূৰ্ণ আছুতীয়াকৈ তুমি থাকিব লাগিব, সম্পূৰ্ণ আছুতীয়াকৈ তুমি খোৱা বোৱা কৰিব লাগিব। এইখিনি কথাই আইদেউ সন্দিকৈৰ মনত বৰ দুখ দিলে আৰু বয়সৰ
সীমা পাৰ হৈ যোৱাৰ কাৰণে বিয়া বাৰু হ'ব নোৱাৰিলে। সৰুকালতে দেউতাকে বাগানৰ চাকৰি কৰিছিল, সেইকাৰণে আইদেউ সন্দিকৈ পঢ়া শুনাটো বিশেষ পাগতালি দেখুৱাব নোৱাৰিলে বা বিশেষভাৱে পঢ়া শুনা কৰিব নোৱাৰিলে। কিন্তু যেতিয়া চিনেমা জগতত অভিনয় কৰিবলৈ গৈ এইখিনি কলংক বুজা ল'ব লগা হ'ল, তেতিয়া আইদেউ সন্দিকৈৰ মনত বৰ দুখ লাগিল। সেইকাৰণে পাছত তেওঁ মানে যিখিনি সম্বৰ্ধনা পাইছে, পাছত সমাজত তেওঁ ঘৰত গৈ বহুতে সম্বৰ্ধনা পত্ৰ দিছে, সম্বৰ্ধনা অনুষ্ঠান পাতিছে, কিন্তু তেওঁ সেইখিনি মানি ল'ব পৰা নাছিল সহজে। যিখিনি সময়ত তেওঁ কলংক পালে, তাৰ পাছৰ চোৱাত তেওঁ এইখিনি সম্বৰ্ধনা বৰ সহজভাৱে মানি ল'ব পৰা নাছিল। জয়মতীৰ লগত মোহিনী ৰাজকুমাৰীকো তুলনা কৰিব পাৰি। জয়মতী আছিল সহজ সৰল, মোহিনী ৰাজকুমাৰী আছিল, তেওঁ ৰাজমহল চৰিত্ৰ কৰিছিল, তেওঁ আছিল কিন্তু বৰ উগ্ৰমনা, তেওঁ আছিল বৰ নিজমতে কাম কৰা ছোৱালী। সেইকাৰণে তেওঁ জয়মতীৰ লগত তেওঁক তুলনা কৰিব পৰা নাছিল। এনেকৈ জয়মতীৰ চৰিত্ৰ কৰি আহি আইদেউ সন্দিকৈয়ে বিশেষ নাম কৰিছিল আৰু লাহে লাহে আইদেউ সন্দিকৈৰ নাম চিনেমা জগতত প্ৰখ্যাত হৈ পৰিছিল। যি কি নহওক, অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম নায়িকা হিচাপে আমি আইদেউ সন্দিকৈৰ নামটো ল'ব পাৰোঁ। আৰু যদিও কলংক বুজা পালে, তথাপিও তেখেতৰ নাম চলচ্চিত্ৰ সমাজত উজ্জ্বল হৈ থাকিল। লিখকে বহুত কথা ইয়াত উল্লেখ কৰিছে, কেইবাটাও ভাগত ভাগ কৰিছে কিতাপখন। তাত জয়মতী কুঁৱৰী, আইদেউ হিচাপে আইদেউ সন্দিকৈ, আইদেউ দুখৰ দিনবিলাক, তেখেতৰ 4 সহযোগী, সম্বৰ্ধনা পত্ৰবিলাক, সম্বৰ্ধনা অনুষ্ঠানবিলাক আৰু শেষলৈ তেওঁৰ বংশাৱলী উল্লেখ কৰিছে। ইয়াত আটাইতকৈ গ্ৰন্থখনত মোৰ ভাল লাগিল এটা কথাই, যে আমি জয়মতী ছবিখনৰ নায়ক নায়িকা হিচাপে অভিনেতা অভিনেত্ৰীসকলক আমি সম্পূৰ্ণভাৱে নাজানিছিলোঁ, কিন্তু এইখনত বহুতখিনি অভিনয় কৰা অভিনেতা অভিনেত্ৰী উল্লেখ কৰিছে। সেইসকলৰ ভিতৰত আমি দেখিছোঁ প্ৰধান নায়িকাই হৈছে আমাৰ গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱৰ আইদেউ সন্দিকৈ। ডালিমী চৌকত অভিনয় কৰিছে স্বৰ্গজ্যোতি দত্ত, জ্যোতিপ্ৰসাদে দিয়া নাম, এনেই ঘৰত মতা নাম মাকত। আৰু তৰবৰী কৰিছে তেওঁ গোলাঘাটৰ, আৰু বহুতো গোলাঘাট আৰু বিশেষকৈ গোলাঘাট, তেজপুৰ, এইখিনি গোটেই নায়িকাখিনি আছে এইখনত, ছবিখনত। বিশেষকৈ সৰহভাগ আমি গোলাঘাটৰ দেখিবলৈ পাইছোঁ, সেইকাৰণে ভাল লাগিছে। আৰু বহুতৰ নাম তেখেতে উল্লেখ কৰিব পৰা নাই, যিখিনি পাৰিছে সেইখিনি তেখেতে উল্লেখ কৰিছে। গতিকে এই কিতাপখনৰ ফালৰ পৰা মই পঢ়ি ভালমানখিনি কথা, নজনা কথা জানিলোঁ, আৰু তাৰ বাবে লিখকলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পঢ়ুৱৈ সমাজক মই এই কিতাপখন পঢ়িবলৈ অনুৰোধ জনাইছোঁ। লিখকক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতলৈ এনে গ্ৰন্থ তেখেতে প্ৰকাশ কৰি থাকে আৰু পঢ়ুৱৈ সমাজক যাতে সুবিধা দিয়ে, এয়ে মোৰ অনুৰোধ। ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা।